নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোকে মই পোনপ্ৰথমে মোৰ নতুন চেনেল এছ জে বৰালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি পুনৰ এক নতুন এটা ভিডিঅ'ৰ সৈতে মই এছ জে বৰাই সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে মোৰ চেনেলটো যদি আপোনালোক কোনোবা প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। যেতিয়াই মই নতুন নতুন ভিডিঅ' লৈ আহোঁ তাৰ ন'টিফিকেশ্যন আগতীয়াকৈ পায়। বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি কথাটো হ'ল যে আপোনালোকে বা বাইদেউসকল, আপোনালোকে বন্ধন গোট বা অন্যান্য বেংকৰ পৰা আপোনালোকে ঋণ লয় নেকি? বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টপিকটো আপোনালোকক মই কৈছোঁৱেই, সেইটো টপিকৰ ওপৰতে আজি ভিডিঅ' হ'ব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কথাটো অতি গুৰুত্ব সহকাৰে বুজিব। শুনক, আপোনালোকে যে বন্ধন গোট বা অন্যান্য ফাইনেন্স বেংকৰ পৰা যিবোৰ মানে প্ৰাইভেট লিমিটেড বেংক, সেইবিলাকৰ পৰা আপোনালোকে যে ঋণ লয়, এই ঋণ লোৱাৰ বাবদ আপোনালোকৰ মেইন প্ৰেছাৰ হেণ্ডেল কোনে কৰিবলগীয়া হয়? বন্ধুসকল, মেইন প্ৰেছাৰ হেণ্ডেল কৰিবলগীয়া হয় যিসকল বাইদেৱে বন্ধন গোটৰ বা যিকোনো বেংকৰ লোন লয়, সেই ঋণৰ প্ৰেছাৰ হেণ্ডেল কৰিবলগীয়া হয় সেই বাইদেউসকলৰ হাজবেণ্ডবিলাকে। বন্ধুসকল, বন্ধু বান্ধৱীক আপোনালোকে ভাবক কিমান এটা প্ৰেছাৰ পৰে দিমাগত। বন্ধুসকল, যদি মাহটোত তেওঁ খুব বেছি 9-10 হাজাৰ টকা ইনকাম কৰে আৰু সপ্তাহত তেওঁ 2,000 টকা সুতে মূলে গোটবিলাকত দিব লাগে। যদি দিব নোৱাৰে, মানে বিভিন্ন অপ্ৰীতিকৰ কাৰ্য তেওঁলোকে সৃষ্টি কৰে। বন্ধুসকল, এনেকুৱা উদাহৰণ আমি বহুত দেখিছোঁ, অসমতে দেখিছোঁ। কিছুমানে ঋণ দিব নোৱাৰি ছুইচাইড কৰা দেখিছোঁ। কিছুমানৰ ঘৰ দুৱাৰ টিং বাচন বৰ্তন আদি কৰি এনেকৈ খুলি লৈ অহা দেখিছোঁ। এইটো কিয় হৈছে? শুনক, আপোনালোকে যদি সপ্তাহত 2,000 টকা দিবই পাৰে, তেন্তে লোন লোৱা আপোনালোকৰ অৰ্থ কি থাকিল? সেইটোকে মই আপোনালোকক বুজাবলৈ গৈছোঁ। যদি আপোনালোকে সপ্তাহত 2,000 দিব পাৰে, তেন্তে মাহত আপোনালোকে 4 সপ্তাহত 4 দুগুণ 8,000 টকা। 8,000 টকা আপোনালোকৰ ধুনীয়াকৈ গোট খুৱাব পাৰে। বন্ধুসকল, আপোনালোকে বা বাইদেউসকলে বন্ধন বা অন্যান্য বেংকৰ পৰা লোন লোৱা প্ৰয়োজন কি? আপোনালোকে 20 বা 20ৰ ওপৰত আপোনালোকে ঋণ লয়, কিন্তু তাৰে সুদে আৰু মূলে মিলাই আপোনালোকে পায় এক্সটাৰ্নেল 10,000 টকা আপোনালোকে ফাইনেন্স বেংকসমূহক বেছিকৈ দিব। বন্ধুসকল, আপোনালোকৰ লাভ কি থাকিল? তাৰ বিষয়ে মই আপোনালোকক কৈছোঁ। শুনক, আপোনালোকৰ লাভটো একোৱেই নাই, অৱশেষত গৈ সকলো শূন্য। আপোনালোকে যিখিনি পইচা আপোনালোকে কামত খটায়, তাৰ ওপৰত আপোনালোকে বেছি পইচা দিবলগীয়া। আপোনালোকে যদি সেই পইচাখিনি নলৈ আপোনালোকে যদি সপ্তাহত 2,000 টকা যিখিনি বেংকত দিব পাৰে, সেইখিনি আপোনালোকে বিভিন্ন কাম কৰি সেইখিনি গোটাই যায়, তেতিয়া আপোনালোকৰ লাভটো বেছি। আপোনালোকে ভাবি চাওক, আপোনালোকে যেতিয়া বাইদেউসকলে যিকোনো গোটৰ পৰা পইচা লয়, তেতিয়া মেইন প্ৰেছাৰটো থাকে এই হাজবেণ্ডজনৰ। ভাবি চাওক, সেই মানুহজনে মাথাত কিমান প্ৰেছাৰ ল'বলগীয়া হয় যে আজি কাম নাই, আজি বৰষুণ দিছে বোলে, আজি কাইলৈ বোলে গোট আছে। বিভিন্ন ধৰণৰ কাৰ্য বা নকৰিবলগীয়া কাম তেওঁলোকে কৰা দেখা পোৱা গৈছে। সেইটো হ'ব নালাগে। আপোনালোকে কি কৰিব? আপোনালোকে লওক, যিখিনি দিব পৰা যিখিনি লোক আছে সিহঁতে লওক। আৰু এতিয়া দেখিছোঁ যে কিছুমান লোকে লয় আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁলোক কি হয়, কিছুমানে ছুইচাইড পৰ্যন্ত কৰে। এইটো হ'ব নালাগে। বন্ধুসকল, সকলোকে মই কথাটো কৈছোঁ, কোৱা সেইটো মোৰ অধিকাৰ নাই যদিও মই কৈছোঁ, কাৰণ এইটো মই কালি পৰহিৰ পৰা মই কথাটো ভাবি আছিলোঁ যে এইটো অতি ভাল কথা নহয়। বন্ধুসকল, মই আপোনালোকক বস্তুটো কি সেইটো বুজাই দিছোঁ। আপোনালোকক যে নল'ব বা ল'ব লাগিব তেনেকৈ মই একো কথা কোৱা নাই, কিন্তু আপোনালোক বস্তুটো মই বুজাই দিছোঁ। যিটো মানে কথা, সেই কথাটো আপোনালোক বুজাই দিছোঁ। কাৰণ এজন মানুহে যদি মাহিলী 9,000 টকা ইনকাম কৰে, যদি তেওঁ 4 সপ্তাহত 2,000 টকাকৈ দিয়ে দিবলগীয়া হয়, তেওঁ বাকী যি এক্সটাৰ্নেল চলিবৰ কাৰণে যিখিনি টকা লাগে সেইখিনি তেওঁ কেনেকৈ চলিব? বন্ধুসকল, সেনেকুৱা নহয়। আপোনালোকে যদি 20-30 হাজাৰ টকা ঋণ ল'বলৈ বিচাৰে, তেন্তে আপোনালোকে দিয়া উপযোগীকৈ আপোনালোকে ঋণ পৰিশোধ কৰিব পৰা উপযোগী যিসকল তেওঁলোকে লওক। আৰু নোৱাৰাসকলে কি কৰক, আপোনালোকে যদি মাহত 10,000-15,000 টকা ইনকাম কৰে, তেন্তে আপোনালোকে সপ্তাহত 2,000 টকাকৈ বা আপোনালোকে মাহটোত 5,000 বা 6,000 মান টকাকৈ আপোনালোকে থৈ যাওক। আপোনালোকৰ এক্সটাৰ্নেল পইচা যিখিনি গোট খাব, তেতিয়া আপোনালোকে গোট খোৱাৰ পিছত কামখিনি কৰিব পাৰিব। কিন্তু এনেদৰে ঋণ লৈ দিব নোৱাৰি, কিছুমান অপ্ৰীতিকৰ পন্থা আপোনালোকে বাছি নল'ব। বন্ধুসকল, সেইটোকে মই আপোনালোকক কৈছোঁ। আৰু বিশেষ ক'বলগীয়া নাই, কিন্তু আপোনালোকক আৰু এটা কথা কওঁ, যিসকল লোকে এই লোন লয়, কিন্তু ইয়াত লাভ বুলিবলৈ একো নাই, কিন্তু এটাই লাভ, আপোনালোকে পইচাখিনি মুঠকৈ পায়, যিকোনো এটা কামত খটাব পাৰে। যদি কামত আপোনালোকে সঁচাই খটাব পাৰে, তেন্তে বস্তুটো লাভ আছে। কিন্তু যিসকলে এই পইচাটো লৈ অপব্যৱহাৰ কৰে, তেওঁলোকে কিন্তু মাহত বা সপ্তাহত পইচাটো
পৰিশোধ কৰোঁতে অলপ টান হয়। তেতিয়া কি হয়, তেওঁলোকে কিছুমান চৰম পন্থা বাচিবলৈ মানে চৰম পথ বুলিয়ে কৈছোঁ, আত্মহত্যাৰ দৰে বা বিভিন্ন ধৰণৰ এনেকুৱা দেখিছোঁ, কিছুমান যদি মহিলা গোটটোৰ এজনী মহিলাই যদি এগৰাকী মহিলাই পইচা পৰিশোধ কৰিব নোৱাৰে, তেতিয়া বাকীসকল মহিলাই গৈ তেওঁক মাৰপিট কৰা পৰ্যন্ত ঘটনাও আমি নিউজ আৰু মিডিয়াৰ যোগেদি দেখিছোঁ। তো তেনেধৰণৰ কাৰ্যটো নহয় যেতিয়া আপোনালোকে বস্তুটো বুজিব, আৰু বুজি লোৱাৰ পিছত বন্ধু বান্ধৱী বাইদেউসকল, তো আপোনালোকে যদি ভিডিঅ'টো মোৰ চাই অকণমানো ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদি নতুন কোনোবা মোৰ চেনেলটোত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল পালে, কি পালে নাপালে, তেতিয়াহে ভিডিঅ' বনাবলৈ ভাল লাগে। তো বন্ধুসকল, আজিলৈ বাই।